भारत माता के আমি প্রথম কাৰ্যসূচী ইমানতে সমাপন কৰিছোঁ। এই 8গৰাকী প্ৰাৰ্থীৰ কাৰণে এতিয়া আমি তেওঁলোকৰ শৰীৰটো ব্যৱহাৰ কৰিছোঁ। প্ৰতীক হিচাপে তেওঁলোকৰ শৰীৰটো ব্যৱহাৰ কৰিছোঁ। নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। আমাৰ 1,13,000 অংশগ্ৰহণ কৰিছোঁ। গতিকে এই 8গৰাকী প্ৰাৰ্থীক জিকোৱা নিয়াৰ দায়িত্ব আমাৰ কাৰ্যকৰ্তা আছে। গতিকে কাৰ্যকৰ্তাসকলে কেনেকুৱাকৈ মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিব লাগে সেইখিনি কথা ইতিমধ্যে আমাক মন্ত্ৰী ভৱেশ চলিহা ডাঙৰীয়াই হওক বা ইমানুৱেল গোস্বামী ডাঙৰীয়াই হওক বা আমাৰ ৰেখানী দাসবৰুৱা বাইদেৱে হওক, সকলোৱে ইতিমধ্যে আমাৰ এই কথাখিনি বুজাই দিছে। এইখন আগন্তুক দিনত BTC নিৰ্বাচনক লৈ পেলাই বিশেষ সাংগঠনিক সভা আয়োজন কৰিছোঁ আৰু BTCৰ আমাৰ যিমান ভাৰতীয় জনতা পাৰ্টীৰ মূল কাৰ্যকৰ্তাসমূহ আছে, যিয়ে নেকি জিলাক ৰিপ্ৰেজেণ্ট কৰে, মণ্ডলক ৰিপ্ৰেজেণ্ট কৰে, তেওঁলোকৰ লগতে আমাৰ দলীয় প্ৰাৰ্থীসকলৰ লগতো আমি বিশেষভাৱে আলোচনা কৰি পেলাই সভাখন আয়োজন কৰিছোঁ। আজি সভাত সিদ্ধান্ত কি বা হ'ল নেকি বেলেগ আন কিবা? তেনেকুৱা সিদ্ধান্ত হোৱা নাই। ইতিমধ্যে আমি যি ৰণকৌশল যে আগন্তুক দিনত যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিহেতু BTC কাউন্সিল হ'ব আৰু তাৰ কাৰণে পূৰ্ণ প্ৰস্তুতি চলাবলৈ প্ৰতিঘৰ মানুহৰ ঘৰত গৈ পেলাই আশীৰ্বাদ বিচাৰিবলৈ, কাৰণ যিহেতু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখন, মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰখনে যিহেতু সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনি যিহেতু কাম কৰিছে আৰু সেই আঁচনিৰ কাম যিহেতু কৰি পেলাই ৰাইজক যিহেতু ইতিমধ্যে সকাহ দিছে। আজি প্ৰধানমন্ত্ৰীৰ আৱাস নিবাসৰ ক্ষেত্ৰতে হওক বা আমাৰ বৃদ্ধ পেঞ্চনৰ ক্ষেত্ৰতে হওক, বিধৱা মহিলাৰ ক্ষেত্ৰতে হওক, কৃষকৰ ক্ষেত্ৰতে হওক, আমাৰ যুৱকৰ ক্ষেত্ৰতে হওক, সৰ্বস্পৰ্শী সৰ্বব্যাপী যি আঁচনি, সেই আঁচনিসমূহ যিসকল হিতাধিকাৰী, সেই হিতাধিকাৰীসকলক ঘৰে ঘৰে গৈ পেলাই আমি তেওঁলোকক লগ ধৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ কাৰ্যকৰ্তাসকলে ইয়াতে জনাইছে যে 8গৰাকী যি প্ৰাৰ্থী আছে বাক্সা অঞ্চলত, 8গৰাকী প্ৰাৰ্থীকে আগন্তুক দিনত জয়যুক্ত কৰাই আনিব পাৰিব আৰু যিসমূহ তাৰ প্ৰাৰ্থী নাই সেইসমূহত আমি আগন্তুক দিনত আমাৰ ৰাজ্যিক সমিতিয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্তই তেওঁলোকে কাম কৰিব। BTC দখল কৰাৰ পূৰ্ণ প্ৰস্তুতি চলি আছে। স্বাভাৱিকতে এই কথাষাৰটো আমি আজি 3 বছৰ আগৰ পৰা কৈ আহিছোঁ যে আগন্তুক দিনত BTC অঞ্চলৰ ৰাইজে বিচাৰে বৈষম্যহীন এখন সমাজ বিচাৰে, দুৰ্নীতিমুক্ত এখন তেওঁলোকে সমাজ বিচাৰে। গতিকে যাৰ কাৰণে আমাৰ BTC অঞ্চলত থকা যিসমূহ আমাৰ 5,40,000 কাৰ্যকৰ্তা, সেই কাৰ্যকৰ্তাসকলৰ প্ৰতি লক্ষ্য ৰাখি পেলাই তেওঁলোকক সন্মান প্ৰদৰ্শন কৰি পেলাই আমি টোটেল 26গৰাকী আৰু এটা নিৰ্দলীয় প্ৰাৰ্থীক আমি ইতিমধ্যে সমৰ্থন আগবঢ়াইছোঁ। আৰু মই কাৰ্যকৰ্তাসকলৰ মনৰ যি উমান পাইছোঁ বা ৰাইজৰ যি মনৰ উমান পাইছোঁ BTR অঞ্চলৰ, সেই অঞ্চলৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীক এইবাৰ আঁকোৱালি ল'ব বুলি ইতিমধ্যে আমাক জনাইছে। আমাৰ UPPL হওক বা BPF কাৰো লগত গোপন বুজাবুজিও নাই, মুকলি বুজাবুজিও নাই। আমি একেবাৰে নিজাববীয়াকৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। আমাৰ যেতিয়া আমি প্ৰাৰ্থী ঘোষণা কৰিছিলোঁ তেতিয়া আমি 40গৰাকী প্ৰাৰ্থী দিব পৰা নাছিলোঁ, কাৰণ সংগঠনৰ ভেটি 40টা সমষ্টিতে মজবুত নাছিলে, যাৰ কাৰণে আমি 26টা আমি চিনাক্তকৰণ কৰি ওলাইছিলোঁ যে আমি সৰ্বশক্তি যাতে 26টাত যাতে প্ৰয়োগ কৰোঁ। গতিকে বাকী যিসমূহ আছে সমষ্টি, সেই সমষ্টিত আগন্তুক দিনত কাক সমৰ্থন দিম নিদিম আমি পিছত সিদ্ধান্ত গ্ৰহণ কৰিম, কিন্তু কাৰো লগত আমি মিত্ৰতা হোৱা নাই, কাৰণ অকলে যিহেতু আমি চৰকাৰ গঠন কৰিম বুলি কৈ আছোঁ। গতিকে গোপন বা মুকলিটো কোনো কথা নাই। আগ্ৰামৰ মহিলাৰে মানে প্ৰায়ে কৈ থাকে যে মুখ্যমন্ত্ৰী বা হিমন্ত বিশ্ব শৰ্মাৰ লগত তেখেতৰ ভাল বুজাবুজি আছে, কিন্তু আপোনাৰ লগত কিবা এটা সংঘাত ভিতৰে আছে? নহয়, মুখ্যমন্ত্ৰীও একোগৰাকী দলৰ কাৰ্যকৰ্তা, হিমন্ত বিশ্ব শৰ্মাৰ দলৰ কাৰ্যকৰ্তা, গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও কাৰ্যকৰ্তা। গতিকে দলক বাদ দি পেলাইতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হওক বা আমাৰ দলৰ সভাপতিয়ে হওক বা ময়ে হওক বা মুখ্যমন্ত্ৰী হওক বা হিমন্ত বিশ্ব শৰ্মাৰ দলৰ ঊৰ্ধতটো কোনো নহয়। গতিকে দলৰ ঊৰ্ধত যিহেতু কোনো নহয়, দলে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত দলে মানিবই। আৰু যিহেতু ইতিমধ্যে এই সিদ্ধান্তটো লোৱাৰ প্ৰাক মুহূৰ্তত আমি ৰাজ্যিক সমিতি আলোচনা কৰি পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত, মাননীয় নেতাৰ আহ্বায়কৰ লগত আমি আলোচনা কৰি পেলাই যিহেতু কামটো কৰিছোঁ। গতিকে এই ক্ষেত্ৰতো গোকাত মিছা কথা মাতিছে। বিভিন্ন কাৰণত তেওঁলোকে যিহেতু এতিয়া ক্ষমতাত নাই, বিভিন্ন কাৰণত ফোন কৰিব পাৰে, মাননীয় মুখ্যমন্ত্ৰীকে হওক বা মাননীয় নেতাৰ আহ্বায়কে হওক। তাৰমানে এইটো নহয় যে তেওঁলোকে দলক বাদ দি পেলাই তেওঁলোকে বেলেগ ধৰণৰ কিবা কথা ক'ব, এইটো বিভ্ৰান্ত সৃষ্টি কৰাৰ কাৰণে কৰি আছে। ইতিমধ্যে যোৱাকালি আমাৰ যোগান বিভাগৰ মন্ত্ৰী ফণী ফুকন চৌধুৰীয়ে তেখেতে ইতিমধ্যে জনাইছে যে আগন্তুক দিনত নিয়ন্ত্ৰণ কৰাৰ কাৰণে প্ৰচেষ্টা চলোৱা হৈছে
আনকি নাছিকৰ পৰা পোনপটীয়াকৈ পিঁয়াজ বা তেনেকুৱা আলু পৰ্যন্ত অনাৰ কথা তেওঁলোকে চিন্তা কৰিছে। তেওঁলোকে ইতিমধ্যে চৰকাৰী যি ব্যৱস্থাৰ বিষয়ে জনাইছে। এইটো ছাৰ, মিয়া মিউজিয়ামৰ ক্ষেত্ৰত এতিয়া চেয়াৰমেনে মিছা কথা এটা কৈছে যে তেখেতে মানে কোৱা নাই বুলি কৈছে। তেনেকৈ মিয়া মিউজিয়ামটো কেতিয়া কৰিব লাগিব? তেওঁ ফেচবুকত দিছিলে। তেওঁ আচলতে তেওঁৰ যি অৱস্থা, যিহেতু আমাৰ দেখিছোঁ যে আমাৰ অসমৰ পশ্চিম অঞ্চলত এতিয়া UDFৰ উত্থান হৈছে, গতিকে সেই উত্থানক লৈ পেলাই তেওঁ শংকিত হৈছে। গতিকে সেইকাৰণে ধৰ্মীয় ভোট মেৰুকৰণ কৰাৰ কাৰণে কংগ্ৰেছে এটা নিকৃষ্ট ষড়যন্ত্ৰ কৰিছিলে। কিন্তু সেই ষড়যন্ত্ৰ কৰিলেও অসমত বসবাস কৰা যিসকল ধৰ্মীয় সংখ্যালঘু মানুহ, সেইসকল মানুহে তেওঁলোকৰ ষড়যন্ত্ৰটো ওফৰাই পেলাব। কাৰণ আগন্তুক দিনত কংগ্ৰেছক কোনো পধ্যে তেওঁলোকে ভোটদান নিদিয়ে, তেওঁলোকে যিমানে যি নকৰক কিয়। আৰু সেই অঞ্চলৰ মানুহ ইতিমধ্যে বুজি উঠিছে। কাৰণ কিয়, চৰকাৰৰ যিসমূহ আঁচনি সেই ধৰ্মীয় সংখ্যালঘু ব্যক্তিসকলে পাইছে, তাত যিহেতু BPLৰ সংখ্যা বেছি। গতিকে যাৰ ফলস্বৰূপে আমি জনিয়াত যেনেকুৱাকৈ পূৰ্বতে 3000 ভোট পাইছিলোঁ, কিন্তু যোৱাবাৰ 15000 ভোট পালোঁ। গতিকে এতিয়া ধৰ্মীয় সংখ্যালঘু মানুহ বুজি উঠিছে ভোটটো ক'ত দিলে কামত আহিব, আৰু তেওঁলোকে ক'ত দিলে কামত আহিব, আৰু সেইমতে তেওঁলোকে ভোট প্ৰদান কৰিব।